তো সব রেডি নে বিজি আছে? রেডি আছে? সো গুড মৰ্ণিং। হ্যাঁ, আমি আসলে কি হয় আমাৰ যোনটো বিজনেছ লেভেল হয়, আমি বিজনেছত মানে কেনেকৈ কি হয় তাৰমানে আমি সদায় গুড মৰ্ণিং তাৰমানে, ঠিক আছে, অলৱেজ গুড মৰ্ণিং। মানে আমাৰ কাৰণে গুড নাইট বুলি কোনো বস্তু নাই, ঠিক আছে। যেতিয়া আমি অলৱেজ গুড মৰ্ণিং মানে কম, তেতিয়া মানে কি হয় আমি এটা মানে এক্টিভ হ'ম, হয়নে নহয়? তেনেকুৱা কথা। এতিয়া আপোনালোকে ক'ৰ পৰা আহিছে, মানে চব গুৱাহাটীৰ নে ক'ৰ? গুৱাহাটীৰ। তো আপোনালোকে কিবা কৰি আছে কাম? কিয় কৰি আছে আপোনালোকে, মানে নে ট্ৰেইনিংটো লোৱাৰ পিছত কৰিব নে অলৰেডি কিবা এটা কাম কৰি আছে আপোনালোকে? কৰি আছে, বঢ়িয়া বঢ়িয়া বঢ়িয়া, গুড। কি কাম কৰি আছে আপোনালোকে? চেলুন আছে, বঢ়িয়া বঢ়িয়া। চেলুন মানে আপোনাৰ পাৰ্লাৰ ন, লেডিজ পাৰ্লাৰ, বঢ়িয়া বঢ়িয়া। আৰু কোনে কি কৰিছে? ফাষ্টফুড, বা বঢ়িয়া। কি ফাষ্টফুড আপোনাৰ কোনখিনি জেগাত আছে? শেৱালি পথাৰ ন, বঢ়িয়া বঢ়িয়া। ফাষ্টফুডখন চলি আছে ভাল? আপুনি ইয়াতে যে আহিছে মানে ট্ৰেইনিংটো লৈ আৰু বিজনেছটো মানে অলপ গ্ৰ'থ হয় যাতে, তাৰ বাবে আহিছে ন, গুড। এমপ্লয়ী কেইটা আছে আপোনাৰ তাতে? দুজন আছে, মানে কুক আৰু এজন চাৰ্ভ, বঢ়িয়া বঢ়িয়া, ভাল। যাম বাৰু আমি তাতে। আচ্ছা, এতিয়া কথাটো হ'ল কি, চবেই বিজনেছ কৰিবলৈ ৰেডি হয়নে? চবেই এতিয়া আমাৰ মানে কি হ'ল, অসমত অলপ বিজনেছৰ প্ৰভাৱটো কম, নহয় জানো? যোনবিলাক বাকীবিলাক ষ্টেট, সেই বাকীবিলাক ষ্টেটত কি হয়, বিজনেছটো মানে বেছি, হয়নে? কিন্তু অসমত অলপ মানে কি হ'ল, বিজনেছটো কম, হয়নে নহয়? তাৰ কাৰণটো কিয় জানেনে? অসমত বিজনেছটো কিহৰ কাৰণে কম, বা নৰ্থ ইষ্টত কিয় কম? ধৈৰ্যটো বাৰু লগতে ধৈৰ্য আছে, নোহোৱা নহয়, কিন্তু মেইন প্ৰব্লেমটো হৈছে কি, আপোনাৰ ইয়াতে মানুহবিলাকে বেছি চাকৰি পাতি যায়, হয় নে নহয়? ব্যৱসায় কৰিব নোৱাৰে। কিন্তু এনেকুৱা নহয় যে অসমত বিজনেছ নাই, বিজনেছ আছে। এতিয়া মই বিজনেছ আছে বুলি কিয় কৈছোঁ, এইটো কওক। অসমত বিজনেছ আছে কি নাই? এজন বিজনেছমেন অসমত ছাকচেছফুল হ'ব পাৰে নে নোৱাৰে? পাৰে। তো কেনেকৈ পাৰে? তাৰ আপুনি দেখিব কি, আমাৰ অসমত মেক্সিমাম আমাৰ যোনখিনি আমাৰ মানে অসমৰ যোনখিনি অৰিজিনেল মানুহতকৈ বেছি অলপ বাহিৰা মানুহে তেওঁলোকে বিজনেছত বেছি আগবঢ়া, নহয় জানো? যদি অসমত বিজনেছ নহ'ল হয়, তেতিয়া তেওঁলোকে কেনেকৈ আহিল হয়? তেওঁলোকেতো ইয়াতে বিজনেছ কৰিবলৈ নাহিলে ন, হয় নে নহয়? তেওঁলোকে যদি ইয়াতে বিজনেছ কৰিব আহিছে, মানে কি ইয়াতে নিশ্চয় বিজনেছ আছে, হয়নে? এতিয়া মোৰ লাইফৰ অলপমান কথা কওঁ, ঠিক আছে। মই মানে কি হৈছে, সৰুৰ পৰাই বিজনেছৰ প্ৰতি এটা ৰাহি আছিলোঁ আৰু, মানে বিজনেছ কৰিম বুলি ভাবি আছিলোঁ আৰু, সৰুৰ পৰাই মানে। এতিয়া মই ধৰক মোৰ এজ 20 মান আছিল, 19, 18 মান আছিল চাগে, তো 18তে মানে কি হৈছে, মই মানে মেট্ৰিকটো দি উঠিয়ে মানে পাছ কৰা নাই কিজানি, মানে মেট্ৰিক দিছোঁ আৰু। তো মোৰ লগৰ ল'ৰা এজন আছিল, সি মানে আমাৰ হেৰিত আছিলে, এয়া ঘৰৰ ওচৰতে আৰু, মোৰ ঘৰ নাৰেংগী পাঠশালকুছি হয় তাতে। তাক মানে তেতিয়াই মই ক'লোঁ কি কেতিয়া বিজনেছ কৰিব লাগে। সৰুৰ পৰা খোজতি আছিল, বিজনেছ কৰাৰ বাবে খোজতি থাকিব লাগিব, এনে কিন্তু নহ'ব বোলে, নাই একো চাকৰি পোৱা নাই, কিবা পোৱা নাই, তে বিজনেছ কৰিব আহিছোঁ, তেনেকুৱা হ'লে নহ'ব। কিন্তু কয় নহয়, খোজতি থাকিব লাগিব, খোৱাৰ প্ৰতি খোজতি থাকিব, এতিয়া আপুনি খাব, হয়নে? ঠিক তেনেকৈ কি কাম কৰাৰ প্ৰতি আপোনাৰ আপোনাৰ মানে মন থাকিব লাগিব বোলে।